আজি মই তোমালোকক চেপ্টাৰ 3 দুটা চলকত ৰৈখিক সমীকৰণবোৰ পাঠটো পঢ়াবলৈ লৈছো ax plus by plus c is equal to 0 য'ত a b not equal to 0 আকাৰত প্ৰকাশ কৰিব পৰা সমীকৰণকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলে য'ত x y হৈছে চলক a হৈছে x ৰ সহগ b হৈছে y সহগ a b সহগ বুলি কয় ক্লাস 9 ত তোমালোকে শিকি আহিছা তথাপিও মই আকৌ এবাৰ কৈ দিছো c ধ্ৰুৱক যেনে এটা উদাহৰণ লম আমি যেনে x plus y is equal to 3 এটো হৈছে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ এতিয়া আমি দুটা চলকযুক্ত এজোৰ ৰৈখিক সহ সমীকৰণ লওঁ তাৰ কাৰণে তোমালোকে যিকোনো সমীকৰণ ল'ব পাৰা x plus 2y is equal to 4 এতিয়া এই সমীকৰণটোৰ পৰা x ৰ মানটো হ'ব 3 minus y সমীকৰণ নম্বৰ 1 আৰু ইয়াৰ পৰা 2y is equal 4 minus 6 ওয়ানটাকে y is equal কিমান হ'ব 4 minus x by 2 এটো সমীকৰণ নম্বৰ 2 দুটা সমীকৰণ পালো x is equal 3 minus y সমীকৰণ নম্বৰ 1 y is equal 4x minus y by 2 সমীকৰণ নম্বৰ 2 এতিয়া তোমালোকে বক্স বনাব য'ত আমি x y মানখিনি উলিয়াম ধেৰ মান ল'বলৈ পাৰা তোমালোকে কিন্তু আমি দুটা মান লৈ থৈছো যেতিয়া x ৰ মানটো আমি 0 দিম তেতিয়া আমি y মানটো পাম 3 বা y মানটো যদি আমি 0 দি দিও তেন্তে x ৰ মানটো পাম 3 তেনেদৰে ইয়াটো বনোৱা ইয়াত x আৰু y লিখিবা সেইদৰে আমি x ৰ মানটো ইয়াত যদি 0 দি দিও তেনেহলে 4/2 হ'ব 4/2 হলে y মান হ'ব 2 আৰু y মানটো যেতিয়া আমি 0 দি দিও y মানটো বা x ৰ মানটো আমি 0 দিলে y মানটো পালো 2 আৰু y মানটো যেতিয়া আমি 0 দি দিও তেনলে x ৰ মানটো পাম আমি 4 এতিয়া এই মানখিনি x y মানখিনি তোমালোকে লেখ কাগজত মানখিনি বহাব লাগিব 0 to x x dash y y dash 1 2 3 4 5 এফালে থাকিব y মানখিনি 1 2 3 4 5 এনেদৰে আমি মানখিনি তোমালোকে লেখ কাগজত বহাব লাগিব দেই মই কবা কৈছো মই এটা সমতলত বহাই দিছো এতিয়া x ৰ মানটো 0 হলে y মানটো হ'ব 3 ইয়াতে হ'ব আকৌ যেতিয়া x ৰ মানটো 3 হ'ব y মানটো 0 গতিকে প্ৰথমটো সমীকৰণৰ বাবে এডাল লেখ পালো দ্বিতীয়টো কাৰণে x ৰ মানটো যেতিয়া 0 হ'ব y মানটো হ'ব 2 x ৰ মানটো যেতিয়া 4 হ'ব y মানটো 0 গতিকে দ্বিতীয়টো কাৰণে হ'ব লেখ এডাল এতিয়া এই দুইটাল সমীকৰণে এটা বিন্দুত কটাকটি কৰিছে এই বিন্দুটোৰ x y যি মান পাম সেই মানে হৈছে এই সমীকৰণ জোৰৰ সমাধান কেতিয়াবা এই সমীকৰণ জোৰৰ লেখ দুডালে কটাকটি নকৰে এনেদৰে সমান্তৰাল হয় তেতিয়া তাৰ কোনো সমাধান নাথাকে আকৌ যেতিয়া দুইটা লেখা একেলগে মিলি যায় তেতিয়া তাৰ অসীম সংখ্যক সমাধান থাকিব পাৰে কাৰণ ইয়াৰ প্ৰত্যেকটো বিন্দুতে এটা এটা সমাধান থাকিব পাৰে এতিয়া কথাখিনি তোমালোকে নোট কৰি লোৱা ৰেখা দুডালে যেতিয়া এটা বিন্দুত কটাকটি কৰে
তেতিয়া একক সমাধান থাকে ৰেখা দুটালে কটাকটি কৰিলে একক সমাধান থাকে তেতিয়া সমীকৰণযোৰ সংগত হয় সমীকৰণযোৰক সংগত বুলি কোৱা হয় দ্বিতীয়তে ৰেখা দুটালে সমান্তৰাল হলে ৰেখা দুটা যেতিয়া সমান্তৰাল হয় সমাধান নাথাকে সমীকৰণযোৰ অসংগত 3 নম্বৰ পইণ্টটো হ'ব ৰেখা দুটালে যেতিয়া মিলিত হয় যেতিয়া মিলি যায় ৰেখা দুডাল যেতিয়া মিলি যায় অসীম সংখ্যক সমাধান থাকে অৰ্থাৎ সমীকৰণযোৰ সংগত গতিকে ৰেখা দুডালে যেতিয়া এটা বিন্দুত কটাকটি কৰিব তেতিয়া হেতৰ একক সমাধান থাকে সমীকৰণযোৰ সংগত বুলি কয় ৰেখা দুডালে সমান্তৰাল হলে সমাধান নাথাকে সমীকৰণযোৰ অসংগত আৰু ৰেখা দুডাল যেতিয়া মিলিত হ'ব তেতিয়া অসীম সংখ্যক সমাধান থাকিব সমীকৰণযোৰ সংগত তোমালোকে এই পইণ্টখিনি নোট কৰি ল'বা আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ